is so important for you, for me, for everyone. মায়াবিনী ৰাতিৰ বুকুত এই গীতটিৰ সৃষ্টিৰ আঁৰত আছে এটি কাহিনী। জুবিনদাৰ বহুৱে গীত গাইছিল, কিন্তু তাৰ ভিতৰত এই মায়াবিনী ৰাতিৰ বুকুত এই গীতটি সকলোৱে আদৰি লৈছে আৰু জুবিনদাই কিন্তু মৃত্যুৰ সময়তো এই গীতটিয়ে বাজিব বুলি তেওঁ আগতে কৈ গৈছে। আৰু এই গীতটিৰ সৃষ্টিৰ আঁৰত এটি কাহিনী আছে। 2001 চনত মুক্তিপ্ৰাপ্ত অসমীয়া ছবি দাগত আছিল এই গীতটো। ছবিখন পৰিচালনা কৰিছিল যশস্বী পৰিচালক মুনীন বৰুৱাই। আৰু ভাইমন্দা ছবিখনৰ মুক্তিৰ সময়ত জুবিন গাৰ্গে বিভিন্ন মাধ্যমত মায়াবিনী ৰাতিৰ বুকুত এই গীতটিৰ সৃষ্টিৰ আঁৰৰ এটি কাহিনী কৈছিল, যিটো কাহিনী ছবিখনত উপস্থাপনো কৰা হৈছিল। কাহিনীটো আছিল এনেধৰণৰ যে দাগ ছবিখনৰ বাবে মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাই জুবিন গাৰ্গক গীতটো সোনকালে লিখিবলৈ প্ৰায়ে জুবিনদাক জোৰ দি আছিলে যে গীতটো সোনকালে লিখি দিয়ক। এদিন নিশা প্ৰায় 3 মান বজাত গান এটা লিখি জুবিন গাৰ্গে মানস বৰুৱাক দি দিলে আৰু মানস বৰুৱাই পেণ্টৰ পকেটত ভৰাই ঘৰলৈ গুচি গ'ল। তাৰ পাছত পিছদিনাখন মানস বৰুৱাই সেই গানৰ টুকুৰাটো যে পেণ্টৰ পকেটতে আছিল সেই কথাটো তেওঁ পাহৰি গ'ল আৰু পেণ্টটো ধুই দিলে। আৰু 4 দিন মানৰ পাছত মানস বৰুৱাক লগ পাই জুবিন গাৰ্গে সুধিলে যে সেইদিনা যে মই তোক লিখি দিছিলোঁ সেই গানটো ক'ত? তেতিয়া মানসে পেণ্টটো ধুই দিলোঁ যে মই তাতেই থৈ দিছিলোঁ সেই কাগজৰ টুকুৰাটো বুলি ক'লে। উপায়হীন হৈ জুবিনদাই আকৌ পুনৰ সেই গীতটো লিখিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁৰ মনত আছিল যে মাত্ৰ মায়াবিনী ৰাতিৰ বুকুত, দেখা পালোঁ তোমাৰ ছবি, এনেকুৱা 2-3টামান শাৰীহে জুবিনদাৰ মনত আছিল। তাৰ পাছত আকৌ আৰম্ভ কৰি দ্বিতীয়বাৰৰ বাবে এই গীতটো লিখিলে জুবিন গাৰ্গে। তেনেদৰেই সৃষ্টি হয় এই মায়াবিনী গীতটো। মানস বৰুৱাই কয় যে গান এটা লিখা কিন্তু সহজ কথা নহয়। যেনেদৰে ছবি এখন আঁকি আকৌ পুনৰ সেই একেখন ছবিকে অঁকা সহজ কথা নহয়, তেনেদৰে গান এটা লিখি পুনৰ সেই গানটোকে লিখাটো এটা কিন্তু টান কাম। তেওঁ বিৰক্ত হৈ মোক কিবা কিবি ক'লে, জুবিনদাই মানস বৰুৱাক কিবা কিবি ক'লে যে ময়ো অকণমান কিবা কিবি বকিলোঁ বুলি কৈছে তেওঁ। তাৰ কেইদিনমানৰ পাছতে তেওঁলোক মুম্বাইলৈ গ'ল আৰু ছবিখনৰ বাকী কামসমূহ কৰিবলৈ গ'ল মুম্বাইলৈ। গীত অডিঅ'গ্ৰাফ ষ্টুডিঅ'ত এদিন ৰাতি জুবিনদাই ক'লে যে মোৰ মায়াবিনী ৰাতিৰ বুকুত শাৰীটো মনত আছে, কিন্তু তোমাৰ কিবা শাৰী মনত আছে নেকি? মানস বৰুৱাক তেওঁ সুধিছে। তেতিয়া তেওঁ ক'লে যে মোৰ এটা লাইন খুবেই ভাল লাগিছিল যে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, সেইটো কিন্তু মোৰ মনত আছে। এই দুটা শাৰীয়ে সৃষ্টি হ'ল নতুন মায়াবিনীৰ। আৰু গীত অডিঅ'ক্ৰাফ্টৰ ষ্টুডিঅ'ৰ এটা কোণত বহি এখন বগা কাগজত জুবিনদাই এই নতুন গীতটি লিখিলে। তাৰ পাছত সেইদিনাই গানটো ৰেকৰ্ড কৰিলে। পিছতে সৃষ্টি হয় জুবিনদাৰ এই সকলোতকৈ জনপ্ৰিয় মায়াবিনী গীতটো। জুবিনদাই কিন্তু বহুত গীত গাইছে, কিন্তু তথাপিও যেন এই মায়াবিনী গীতটোত কিবা এটা শক্তি জড়িত আছে। ময়ো বহুতবাৰ শুনিছোঁ, কিন্তু 1000 বাৰ শুনিলেও আচলতে আমনি নালাগে, ভাগৰ নালাগে, শুনি বহুত ভাল লাগে। আপুনিও যদি মায়াবিনী গীতটো শুনি ভাল পায় মোক কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো আগলৈ লৈ যোৱাকৈ শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি, লাইক কৰি সকলোলৈকে পঠাই দিয়ক, যাতে সকলোৱে পায়। আৰু ভিডিঅ'টো ইমানেই আছিল। জয় আই অসম, ধন্যবাদ।